क'क्राझारनि CIT आव दिनै सानथामनि हाबाफारिजों Ecstasy एनुअल वीक खुंफुंदों। क'क्राझारनि सेंट्रल इन्स्टिट्यूट अफ टेक्नोलॉजी आव दिनैनिफ्राय जागायजेननाय बे Ecstasy एनुअल वीक नि गिबि सानाव फिरफिला बिरहोनाय हारिमुआरि हानजा सुरनाय आरो बिफां गायनाय जायो। फारसेथिं CIT आ बोसोरारि बे फोरबोजों लोब्बा लाखिनानै बोसोरफ्रोमबो सेरेगा मुंनि खुगा लाइसि दिहुनबोबाय थायो। बे नोजोरजों देग्लायबो सेरेगा खुगा लाइसिनि सोलायै आबहावा संरैखाथिजों लोगोसे समायनाथिखौ बांहोनो थाखाय बिफां बिबार गायनाय हाबाफारिखौ लायो। बे हाबाफारिनि सायाव बिबानगिरिया मा बुंदों फै आबुं बाथ्राखौ मिथिना लानि। In every year in our annual festival, which is called Ecstasy, we release our magazine, annual magazine, which is called Serega. So we print a lot of copies, and by that way we waste a lot of paper also. So this time I discussed with our students representatives why not to have e-magazine. So to save paper as well as give back to nature. Our we owe a lot of things to nature, right? We need to be aware of our environments, and it is called that charity begins at home. So we should start from our own instead of saying we should save nature, we should plant trees. So we should start from our own. So that way I'm very much thankful to the Serega editorial team. They agreed that this year onwards this magazine will be released or published in the form of electronic copy only, and the remaining funds under that particular head will be used for plantation of trees. So this is a very nice idea, I believe, and every year this Serega team will be doing this thing, and I would like to congratulate this editorial team for coming up with such a nice idea of giving back to nature. And in the days to come, I think CIT Kokrajhar will be able to play a very nice role in conservation of our environment. Thank you. বাৰু আমাৰ ইয়াত ধৰক 2023 চনত আমি এক্সটাসি প্ৰগ্ৰামটো পাতিবলৈ লৈছোঁ। আমাৰ এক্সটাসি প্ৰগ্ৰামটো আমাৰ এনুৱেল স্পৰ্টছ প্লাছ কালচাৰেল ইভেণ্ট হয়, আৰু প্ৰত্যেক বছৰৰ নিচিনা এইবাৰো আমি সেইটো পাতিব গৈছোঁ। আমাৰ 3 দিনীয়া প্ৰগ্ৰাম হ'ব, আৰু মানে ফাৰ্ষ্ট হাফত হ'ব ধৰক যোনখিনি মানে লিটাৰেৰী যোনখিনি ছেকশ্যনৰ মানে ধৰক কম্পিটিশ্যনখিনি আছে তেনেকুৱাখিনি হ'ব। ইভিনিঙৰ ছাইডত আমাৰ কালচাৰেল প্ৰগ্ৰামখিনি হ'ব, আৰু স্পৰ্টছৰখিনি আমাৰ এই আগৰ সপ্তাহৰ পৰা চলি আছে, আৰু অহাকালিলৈকে স্পৰ্টছৰ যিখিনি আছে তাৰমানে ধৰক ইভেণ্টছ গোটেইখিনি শেষ হ'ব। আৰু এতিয়া আমি অলপ পিছত আমাৰ ফ্লেগ হোষ্টিং কৰিম। তাৰপিছত ফ্লেগ হোষ্টিঙৰ পিছতেই আমি আমাৰ যোনখন এনুৱেল মেগাজিন চেৰেগা বুলি কোৱা হয়, সেইখন ইউজুৱেলি ধৰক আমি প্ৰিণ্ট কৰোঁ। এইবাৰ আমি ডিচিশ্যন লৈছোঁ যে আমি মানে উইল গ' গ্ৰীণ, সেইটো কাৰণে ধৰক আমি মেগাজিন বনাম। আৰু আমাক আইডিয়াটো দিলে আমাৰ ডিৰেক্টৰ ছাৰে যে মানে এইবাৰ ধৰক আমি মেগাজিন কৰিলে ভাল হয়, কাৰণ প্ৰিণ্ট মেগাজিনত মানে বহুত ধৰক গছ গছনি কাটি মেলি আকৌ এইবোৰ বনোৱা হয়, পেপাৰ বচাব লাগে। আৰু ধৰক মানে কি মোৰে কলিগ এজন ডক্টৰ ৰঞ্জন মাইতি, তেওঁ এটা ছাজেশ্যন দিলে যে মানে আমি যোনটো মানে ফাণ্ড আছে চেৰেগাৰ, সেইটো আমি প্লেণ্টেশ্যন ড্ৰাইভ হিচাপে তাৰমানে ধৰক আমি গছপুলি ৰুই মেলি যেন আমি এটা প্লেণ্টেশ্যন ড্ৰাইভ এটা অনুষ্ঠান কৰোঁ, ঠিক আয়োজিত কৰোঁ। সেইটো কাৰণে তাৰমানে ধৰক আমাৰ ফ্লেগ হোষ্টিঙৰ পিছতে আমি প্লেণ্টেশ্যন ড্ৰাইভলৈ যাম। তাৰপিছত আমাৰ যোনটো কালচাৰেল ৰেলী আছে সেইটো আজি আমি ষ্টাৰ্ট কৰিম। মই ইমানখিনি কৈ মেলি ধৰক এইবাৰৰ কাৰণে মই মোৰ ধৰক সহযোগী জিৎ দত্ত আছে, তেওঁ কিছুমান ক'ব পাৰে ধৰক এইটোৰ বিষয়ে। উদ্দেশ্য হৈছে এইবাৰ যে আমি থিমটো লৈছোঁ উইল গ' গ্ৰীণ, সেইটো কাৰণে ধৰক পৰিৱেশক হেৰি কৰি মেলি আমি প্লেণ্টেশ্যন ড্ৰাইভটো কৰিম। তাৰপিছত আৰু মানে কিছুমান ইনিচিয়েটিভ লোৱা হ'ব তাৰপিছত, যে কেনেকৈ আমি কেম্পাছটো অলপ মানে চাফ চুতৰা কৰিব পাৰোঁ আৰু ভালকৈ ৰাখিব পাৰোঁ। হয় দিয়ক। আমি কালচাৰেল প্লাছ স্পৰ্টছ প্লাছ লিটাৰেৰী গোটেইখিনি মানে ইভেণ্টছ কৰা হয়, আৰু লিটাৰেৰী ইভেণ্টছত যেনেকৈ কুইজ ডিবেট আৰু তেনেকৈ আপোনাৰ এক্সটেম্পৰ স্পীচ তেনেকুৱা ধৰণৰ কম্পিটিশ্যন হয়। আৰ্ট এণ্ড ক্ৰাফ্টো আছে আমাৰ এটা ছেকশ্যন, তাতো ডিফাৰেণ্ট আমি ইভেণ্টছ এনেকৈ কৰোঁ। স্পৰ্টছ ছেকশ্যনত যেনেকৈ আপোনাৰ গোটেইখিনি স্পৰ্টছ কভাৰ কৰা হয়, ফুটবল, ভলীবল, বেডমিণ্টন, টেবুল টেনিছ। অলৰেডি আজি মাৰাথনটো ধুনীয়াকৈ মানে অৰ্গেনাইজ কৰা হ'ল মৰ্ণিঙত, ৰেছপন্সো ভাল আছিলে। আৰু মাৰাথনটো আমি জেনেৰেলি অ'পেন কৰোঁ, আউটছাইড পাৰ্টিচিপেণ্টছো আছিলে,
আৰু অলমষ্ট more than 100 participants আজি পাৰ্টিচিপেট কৰিছিলে আৰু ছাকচেছফুলি মাৰাথনটো হৈ গ'ল আৰু আমাৰ বাকী ফুটবল বা যিবিলাক মেইন ইভেণ্টছ আছিলে সেইখিনি অলৰেডি চলি আছে ফাইনেল আজি হ'ব ক্ৰিকেট ফাইনেলখন বাকী আছে আৰু বাকী আমাৰ বেডমিণ্টন টেবুল টেনিছ আমি আমাৰ অডিটৰিয়ামত আমি কৰি আছোঁ তাৰ ফাইনেল হেৰিখিনিও এইকেইদিনৰ ভিতৰতে আমি হেৰি কৰিম আৰু ফৰ কালচাৰেল মানে প্ৰগ্ৰেম আমি 5জন আৰ্টিষ্টক মাতিছোঁ মেইন যিজন আৰ্টিষ্ট সেইটো নালায়ক বেণ্ড হয় সেইটো মুম্বাইৰ পৰা আহিব আৰু সেইটো ইভেণ্ট হ'ব আপোনাৰ 24th হ'ব বাকী লোকেল আৰ্টিষ্টক মতা হৈছে কালচাৰেল প্ৰগ্ৰেমখিনি আমাৰ 6 PM to 10 PM কৰা হ'ব আৰু তাৰ কাৰণে যিখিনি মেজাৰ্ছ ল'ব লাগে সেইখিনিও কৰা হৈছে চিকিউৰিটি এৰেঞ্জমেণ্টবিলাকো ধুনীয়াকৈ কৰা হৈছে আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগতো তাৰ বিষয়ে কথা পতা হৈছে আৰু তেওঁলোকৰ ফালৰ পৰা আমি ছাপোৰ্ট পাইছোঁ আৰু আশা কৰোঁ আমি এই প্ৰগ্ৰেমটো ধুনীয়াকৈ সুকলমে পাৰ কৰি লৈ যাব পাৰোঁ চেমিনাৰ ডিছকাশ্যন কৰোঁ তেনেকৈ আমি আপোনাৰ ইনভাইটেড গেষ্ট কিছুমানক মতা হৈছে জেনেৰেলি আমাৰ যিটো টেকনিকেল ফেষ্ট থাকে টেক্ৰেচি তাত আমি ইণ্ডাষ্ট্ৰিয়েল এক্সপাৰ্ট বা আপোনাৰ এণ্টাৰপ্ৰিনাৰ বা তেনেকুৱাক মতা হয় ইয়াত আমি এনেকৈ আপোনাৰ চিফ গেষ্ট হিচাপে আমি DC ছাৰক মতা হৈছে আৰু তেনেকৈ আপোনাৰ ষ্টুডেণ্টে কিছুমান এনেকৈ গেষ্ট মাতিছে কিন্তু মেইনলি আমি টেক্ৰেচিত মেইনলি আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল এক্সপাৰ্টছ বা টেকনিকেল হেৰিত আমি ফ'কাছ কৰোঁ ইয়াত মেইনলি আপোনাৰ কালচাৰেল স্পৰ্টছ বা আপোনাৰ যিটো লিটাৰী ইভেণ্টছ আৰ্টছ এণ্ড ক্ৰাফ্ট সেইবিলাকত আমি হেৰি কৰোঁ ফ'কাছ কৰা হয় 2023-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालिया क'क्राझार जिल्लानि तिनिआलियाव थानाय बर' बिजोंनि बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालिया दायो केजिनिफ्राय 9 थाखोसिमनि गोदान मुं थिसननायखौ लागासिनो बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालियाव गुनगोनां सोलोंथाइ होनायजों लोगोसेयैनो नोंथांमोना बे फरायसालियाव थानाय जानायनि हस्टेल खाबुखौ मोननो हागोन बेजों लोगोसेयैनो बे फरायसालियाव एक्सट्रा टिउसन आरो इंलिश स्पिकिं कर्सखौबो फरायसाफोरनो होनाय जायो गोसो गोनां फरायसाफोरा मुं थिसननायखौ बाङाय बेसेनावनो मोननो हागोन बेनिखायनो बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालियाव फरायसा एबा नोंथांमोनहा मुं थिसननायनि बागै मिन्थिनोब्ला नैबे मबाइल नम्बर 9101488399 नङाब्ला थोंजों फरायसालियाव थांनानै खौरां लाहैनो हागोन